নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বৰুৱাছ কিচেনলৈ। আজি আমি প্ৰস্তুত কৰিবলৈ লৈছোঁ হোৱাইট চিকেন, যাৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ হ'ল চিকেন, সৰু বাটিত এবাটি দৈ, নহৰু আদাৰ পেষ্ট, আলমণ্ড বাদাম, কাজু বাদাম, তেজপাত, ডালচেনি, লং, ইলাচি আৰু কেইটামান জালুক আৰু কুটি লোৱা পিঁয়াজ আৰু ফ্ৰেছ ক্ৰীম। প্ৰথমতে আপোনালোকে মিক্সিত আলমণ্ড বাদাম আৰু কাজু বাদামখিনি একেলগ কৰি অকণমান গাখীৰ দি পিচি ল'ব। এতিয়া ষ্টভটো অন কৰি কেৰাহীখন অলপ সময়ৰ কাৰণে গৰম হ'বলৈ দিছোঁ। এতিয়া মই ইয়াত অকণমান ৰিফাইন দিম। আপোনালোকে মন কৰিলে বাটাৰো দি বনাব পাৰে। ৰিফাইনখিনি গৰম হ'ল, তাত আমি এতিয়া লং, ডালচেনি, লং, ইলাচি আৰু জালুককেইটা দি দিছোঁ। সেইকেইটা অকণমান ফুটিলে পিঁয়াজখিনি তাত দি দিম। পিঁয়াজখিনি অকণমান লৰাই কোমল হোৱাকৈ অকণমান ভাজিছোঁ। পিঁয়াজখিনি অকণমান ভাজি আছোঁ। পিঁয়াজখিনি বগা হৈ থাকোঁতেই তাত মই নহৰু আদাৰ পেষ্টখিনি মিলাই দিম। এইখিনি বেছিকৈ ভাজিব নালাগে, অকণমান গোন্ধটো যাব লাগে। এইখিনি বগাই হৈ থাকিব লাগিব, কাৰণ আমি তাত হোৱাইট চিকেন বনাইছোঁ। ইয়াতে আমি চিকেনখিনি দি দিম। চিকেনখিনি দি পেলাই আমি সেয়া আকৌ অলপ ভাজি দিম। চিকেনখিনি অকণমান এনেকৈ ভাজি থাকিম। চিকেনখিনি 5 মিনিটমান আমি এনেকৈ ভাজি থকাৰ পাছত ইয়াত আমি দৈখিনি মিলাই দিম। দৈ দিয়াৰ পাছত আমি অকণমান এইখিনি লৰাই থাকিম। ইয়াত আমি পানী নিদিওঁ, কাৰণ মাংসৰ পৰা পানী ওলায় আৰু আমি এইটো অকল গ্ৰেভি কৰিম, সেইটো কাৰণে পানী ইয়াত নিদিওঁ। এইখিনি 5 মিনিটমান লৰাই থাকি আমি তাত কেঁচা জলকীয়া কেইটামান দি দিম। আকৌ অকণমান লৰাই এতিয়া আমি সিজিবৰ কাৰণে অকণমান ঢাকি দিম। মাজে মাজে মাংসখিনি লৰাই থাকিব। তাত এতিয়া আপোনালোকে অকণমান জালুকৰ গুড়ি ছটিয়াই দিব। আকৌ অকণমান নিমখৰ প্ৰয়োজন অনুসৰি নিমখ দিব। মাংসখিনি সিজা যেন দেখিলে তাত আপোনালোকে কাজু বাদামৰ পেষ্টখিনি দি দিব। দি অকণমান লৰাই থাকিব। মাংসখিনি সিজিছে আৰু দেখিবলৈও ধুনীয়া হৈ পৰিছে। ইয়াত তেল ওপৰত বিৰিঙি গৈছে, সেইকাৰণে মানে মাংসখিনি
হ'লেই আপোনালোকে যদি বিচাৰে ইয়াত অকণমান কচুৰি মেথি দি দিব। কচুৰি মেথিখিনি দিয়াৰ পাছত আমি ইয়াত অকণমান গৰম মছলা দি দিম। মাংসখিনি সম্পূৰ্ণৰূপে হৈ উঠিছে। ইয়াত 2 চামুচ ক্ৰীম দি লৰাই দিলোঁ। তাৰপিছত আমি 5 মিনিটৰ কাৰণে মাংসখিনি ঢাকি থৈছোঁ। মাংসখিনি সম্পূৰ্ণৰূপে হৈ উঠিলে আপোনালোকে ইয়াত যদি ঘৰত বনাই খাই চাব। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।